স্বাগতম জনাইছো সকলোকে আজি নতুন এটা ভিডিওত এটা নতুন ইম্পৰ্টেন্ট টপিক লৈ পেলাই যোনটো টপিকৰ নাম হৈছে ব্লকচেইন ব্লকচেইন নামটো আমি সকলোৱে শুনিছো ব্লকচেইন কি তাৰ মিনিং কি হয় তো সিম্পল সৰল ভাষাত আমি অসমীয়াত আমাৰ থলুৱা ভাষাত ব্লকচেইনৰ বিষয়ে আমি জানিম আজি সো আমি ব্লকচেইনৰ বিষয়ে জানাৰ আগত অলপ মানে কথাখিনি জানিব লগা হয় সো ব্লকচেইন এটা ডিসেন্ট্ৰেলাইজড কনসেপ্ট হয় মেইন টপিকত যোৱাৰ আগত কৈ দিছো এটা ডিসেন্ট্ৰেলাইজড মানে ডিসেন্ট্ৰেলাইজাৰ মানে হল যাৰ নেকি মালিকানা যাৰ ক্ষমতা দা চেঞ্জ কৰা যাৰ ওচৰত নেকি অথৰিটি সকলৰ ওচৰত থাকে তো ডিসেন্ট্ৰেলাইজড হয় হেতু কয় ডিসেন্ট্ৰেলাইজড কনসেপ্টৰ ওপৰত বেসড হয় আৰু অপোজিট হয় সেন্ট্ৰেলাইজ মানে কিছুমান মানুহৰ ওপৰতে তাৰ কন্ট্ৰোল থাকে তো আজি ধৰক আমাৰ দেশত বা আমাৰ যিকোনো ঠাইত বহুতো কৰাপশন হয় কৰাপশনৰ কিছুনে বহুতো ইলিগেল ট্ৰানজাকশনছ লেনা বিলাক হয় সো কিছেবা যদি কোনোবাই ভাবে মই হেবিলাক মুছি দিম ইৰেজ কৰি দিম হি ক্যান ইজিলি ডু ইট কাৰণ ইয়াত লিমিটেড মানুহৰ ওচৰতে অথৰিটি থাকে আৰু ডিসেন্ট্ৰেলাইজ হোৱাৰ লগে সবৰ ওচৰতে পাৱাৰটো গুচি যায় সবৰ ওচৰত ইয়াত অথৰিটি থাকে তো ব্লকচেইন কৈ আছিল যে ব্লকচেইন কি ব্লকচেইনৰ যেতিয়া আৰম্ভ হৈছিল 1990 তেতিয়াৰ পৰা ব্লকচেইনৰ ৰিসাৰ্চ যোনটো গৱেষণা ব্লকচেইনৰ 1990 পৰা আৰম্ভ হৈছিল কিন্তু তাক ইমপ্লিমেন্টেশন কৰা হৈছিল 2009 তে গৈ ব্লকচেইনৰ ইমপ্লিমেন্ট কৰা হৈছিল কোনে কৰিছিল সাতোশি নাকামোটো নামৰ এজন ব্যক্তিয়ে কৰিছিল তেওঁ বিটকয়েন কি কৰিছিল বনাইছিল কাৰ সহায়ত বনাইছিল বিটকয়েন ব্লকচেইনৰ সহায়ত বনিছিল তেতিয়াৰ পৰা দেখা যায় যে বহুত ৰাইজ হৈ গল আজি আমাৰ যোনটো ক্ৰিপ্টোকাৰেন্সি আছিল ক্ৰিপ্টোকাৰেন্সি আমি আজিকালি গম পাইছো ক্ৰিপ্টো আজিকালি বহুত ট্ৰেডিংও হয় তো ক্ৰিপ্টোকাৰেন্সি বিলাক ব্লকচেইনৰ ওপৰত বেসড হয় আৰু ইয়াক সাতোশি নাকামোটো নামৰ ব্যক্তিহে তেওঁৰ গৱেষণাৰ পৰাহে আৰম্ভ কৰি পেলাই তেওঁহে ইয়াক ষ্টাৰ্ট কৰিছিল মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি দোকানত যাও দোকানৰ মাজত দেখা পাও বহুত লেনদেন হয় নগদ লেনদেন বাকিত লেনদেন যোনবিলাক লেনদেন লিখা হয় হেবিলাক দোকানৰ এটা বহি খাতা বুলি আমি কওঁ আমাৰ একাউন্টিং ভাষাত কয় লেজাৰত সকলো ট্ৰানজাকশনছ বিলাক থাকে কৰপৰা বস্তু আহিল কৰপৰা বস্তু গল সকলো বিলাক এন্ট্ৰি কৰা হয় ইয়াৰ মাজত every single transaction is called a block তো ব্লকচেইনো এটা হৈছে গৈ এটা লেজাৰ ব্লকচেইনো এটা লেজাৰৰ নিচিনা এটা বহি খাতাৰ নিচিনা যত সকলো তথ্যখিনি সংগ্ৰহ কৰা হয় ব্লকচেইন মানে হল ব্লক অফ চেইন মানে ৰেকৰ্ড অফ চেইন মানে ৰেকৰ্ড অফ যোনটো নেকি চেইন আছে মাৰ যোনটো নেকি ব্লক এটা ব্লকৰ মাজত এটা ৰেকৰ্ডছ থাকে এটা ব্লকৰ লগত এটা ৰেকৰ্ড লাগে এটা চেইনৰ নিচিনা হয় যেনটো নেকি আমি সিকলি বুলি ক'ব পাৰো আমাৰ অসমীয়া ভাষাত if we talk about a single block then one block is equal to one data যদি এটা ব্লক হে এটা ডেটা বুলি আমি ক'ব পাৰো আৰু ব্লকৰ মাজত প্ৰথমত কি কৰা হয় ৰিলেভেন্ট ইনফৰমেশন বিলাক নেকি তথ্য হেবিলাকে কি কৰা হয় ব্লকচেইনৰ মাজত ষ্টৰ কৰা হয় সংগ্ৰহ কৰা হয় ব্লকচেইনৰ মাজত যোনবিলাক ইনফৰমেশন যোনবিলাক তথ্য সেভ কৰা হয় বিলাক ৰিলেভেন্ট হয় আৰু হেবিলাকৰ ইনফৰমেশন এনেকা বিটকয়েন ট্ৰানজাকশন যোনবিলাক আমি কৰো এবিলাক ইনফৰমেশন বিলাক কৰ পৰা বিটকয়েনটো আহিছে কৰ পৰা বিটকয়েনটো যাব কাৰ পৰা আহিছে কাৰ পৰা যাব সকলো তথ্যখিনি আমাৰ এই ব্লকৰ মাজত ডেটা হিচাপে আমাৰ কি কৰা হয় সেভ কৰা হয় সেকেন্ডলি আহিলে হ্যাশ ব্লকচেইনৰ আৰু এটা ইম্পৰ্টেন্ট পাৰ্ট হৈছে কম্পোনেন্ট হৈছে গৈ হ্যাশ কি আমি জানো হ্যাশ দুই নম্বৰ বস্তু যোনটো নেকি ব্লকৰ মাজত ষ্টৰ কৰা হয় যোনটো নেকি আমি বুজিব পাৰো আমাৰ ইউনিক ফিংগাৰপ্ৰিন্টৰ নিচিনা যেনেকা আমি আধাৰ কাৰ্ডৰ মাজত বায়োমেট্ৰিক্সৰ দ্বাৰা আমি ফিংগাৰপ্ৰিন্ট এটা দিও সবৰ ফিংগাৰপ্ৰিন্ট বেলেগ হয় সেম ব্লকৰ মাজতো যোনবিলাক ডেটা ষ্টৰ কৰা হয় হেবিলাকো তো আমাৰ কি কৰা হয় এটা কোড জেনাৰেট কৰা হয় হেতুকে কোৱা হয় হ্যাশ তো সিম্পলি যদি ক'বলৈ যাও হ্যাশ is second thing stored in the block ব্লকচেইনৰ মাজত 3 নম্বৰ বস্তু হৈছে প্ৰিভিয়াছ হ্যাশ মানে কি প্ৰিভিয়াছ হ্যাশ মানে হল ব্লকচেইনৰ মাজত তৃতীয়টা যোনটো বস্তু ষ্টৰ কৰা হয় সেভ কৰা হয় তাকে প্ৰিভিয়াছ ব্লক হ্যাশ বুলি কোৱা হয় প্ৰিভিয়াছ ব্লক যোনটো আছে হেতু তাৰ পিছৰ ব্লকত সেভ কৰা হয় তাৰ পিছৰ ব্লকটো তাৰ পিছৰ ব্লকত তাৰ পিছৰটো তাৰ পিছত এনেকা কৰি এটা ব্লকৰ এটা চেইন ক্ৰিয়েট কৰা হয় এটা চেইন ফৰ্ম হয় আৰু এই ব্লকৰ মাজত যোনটো ফাৰ্স্ট ব্লক হয় ইয়াৰ আগত যোনবিলাক ব্লক হ্যাশ আছে আগৰ যোনবিলাক ব্লক হ্যাশ আছে সেই আগৰ ব্লক হ্যাশৰ আগত শো কৰা নহয় হেতুক আমি জেনেসিস ব্লক বুলি কওঁ যোনটো ব্লক প্ৰথমত ফৰ্ম হয় গঠন হয় হেতু ব্লকৰ পৰা আমি ব্লকৰ
history khini ta roots khini ami track koribo paru and for this reason hei karone tracking of information is very easy here yar karone karon ami hokolu bostu track koribo paru so tracking system to very easy hoy yar mazot ami hokolu tothyo amar information jun bilak ase ami secure kori rakhibo paru blockchain or mazot amar data bilakor logot amar tothyo bilakor logot yat manipulation kora ulot palot kora to bahut problematic hoy ekdom not to impossible hoy ekdom yat ami amar data bilakor logot ami khilwar koribo nuaru hei karone ami kobo paru je blockchain is very secure blockchain or mazot security level or bahut layer implement kora hoy amar blockchain juntu ase tar mazot juntu nirapotta security store korar karone yat bahuto level bahuto layers implement kora hoy jodi konubai blockchain or mazot kiba data change koribo bisare kiba data mazot tampering koribo bisare tetia hole ki hobo amar mind or education ahe je siman secure jodi tothabi konubai jodi try kore যে আমি ডেটা বিলাক অলপ চেঞ্জ কৰো কিবা ইরেজ কৰো তেতিয়া হলে কি হ'ব ফার্স্টলি প্ৰথমত যেতিয়া কোনোবাই ডেটা চেঞ্জ কৰিব বিচাৰিব সেই ডেটাৰ হ্যাশ বিলাক চেঞ্জ হৈ যাব প্ৰথমত ফার্স্টলি যেতিয়া ডেটা চেঞ্জ কৰিব বিচাৰিব ডেটাৰ যোনটো হ্যাশ আছে হ্যাশ বিলাকো চেঞ্জ হৈ যাব ইয়াত আৰু যদি ভাবিছে ইয়াত মই হ্যাশও চেঞ্জ কৰি পেলাম তেতিয়া যদি হ্যাশ বিলাক যদি চেঞ্জ কৰিব বিচাৰে তেতিয়া যোনটো তাৰ নেক্সট পিছৰ যোনটো ব্লক থাকিব যেটো এটাৰ লগত এটা ৰিলেটেড থাকিব চেইনৰ নিচিনা যদি ইয়াত যদি কিবা চেঞ্জ কৰিব বিচাৰে তাৰ লগৰ যোনটো আছে হেতুত কি হ'ব ইনভ্যালিড হৈ যাব এটো ব্লক আৰু ইয়াত ইৰিলেভেন্ট ইনফৰমেশন আহি যাব তাৰ মানে হল ৰং হ্যাশ তাৰ আগৰ ব্লকত আৰু ৰং হ্যাশ টু তাৰ আগৰ ব্লক যদি নেক্সট প্ৰিভিয়াস ব্লক মানে আগৰ যোন বিলাক ব্লক থাকিব তাৰ মাজতো ৰং হ্যাশ জেনাৰেট হৈ যাব ৰং হ্যাশ আহি যাব যদি কোনোবাই চেঞ্জ কৰিব বিচাৰে তাৰ মানে হল কোনোবাই যদি ব্লকচেইনৰ মাজত যদি চেঞ্জ কৰিব বিচাৰে যদি কিবা পৰিৱৰ্তন কৰিব বিচাৰে ব্লকচেইনৰ যোন বিলাক প্ৰিভিয়াস ব্লক আছে বা ইয়াৰ আগৰ যোন বিলাক ব্লক আছে সকলো বিলাক ইনভ্যালিড হৈ যাব এতিয়াকো আমি কব পাৰো যদি ব্লক চেঞ্জ কৰিলে হ্যাশ চেঞ্জ হৈ যায় তা আমি হ্যাশই চেঞ্জ কৰি দিম আৰু যদি হ্যাশ চেঞ্জ কৰিব বিচাৰে হ্যাশ চেঞ্জ কৰাৰ কাৰণে কিমান সময় যে লাগিব হেখিনি আমি কল্পনা কৰিব নোৱাৰো we can't imagine how much time will be taken to change the block for example আমি যদি লও যদি এটা বিটকয়েনৰ মাজত যদি আমি এটা হ্যাশ চেঞ্জ কৰিব বিচাৰো for example ধৰি ললো 10 মিনিট সময় লাগে if you want to change one block hash of a bitcoin time taken is 10 minutes এক কোটি ব্লক থাকে এক কোটি ব্লক যদি থাকে তেতিয়া হলে তো 10 মিনিট কৰি হলে 200 বছৰ লাগি যাব সকলো ব্লকৰ হ্যাশ চেঞ্জ কৰিবলৈ which is impossible এটা ব্লকৰ যদি 10 মিনিট লাগে এক কোটি ব্লকৰ তেতিয়া হলে 200 বছৰ লাগিব অনুমানত হটো নেকি কৰা সম্ভৱ নহয় which is impossible আৰু ইয়াত টাইম বাউন্ড থিং তোমাৰ কি কৰা হয় ইমপ্লিমেন্ট কৰা হয় আৰু ইয়াত proof of work যোনটো কনসেপ্ট আছে ইয়াত লাগু কৰা হয় টাইম বাউন্ড ফটোৱা হয় লগোৱা হয় proof of work মানে হল যে তুমি 10 মিনিটেই লগাইছা এটা হ্যাশ পৰিৱৰ্তন কৰোতে তুমি প্ৰমাণ দিব লাগিব যে 10 মিনিটস তুমি ব্যয় কৰিছা ইনভেস্ট কৰিছা যে মই হ্যাশ চেঞ্জ কৰিবলৈ 10 মিনিটসে মোৰ লাগিছে এইখিনি তুমি proof দিব লাগিব proof of work কনসেপ্টৰ যোগেদি এটো কথা বুজায় থাৰ্ডলি ব্লকচেইনৰ মাজত নেটৱৰ্কৰ মাজত সিকিউৰিটিৰ আৰু এটা লেয়াৰ ইয়াত এড কৰা হয় তৃতীয়তে মানে যোনখিনি লেয়াৰ্স থাকে 3 নম্বৰতে কি হয় নেটৱৰ্ক যোনটো আছে আমাৰ ব্লকচেইনৰ তা নেটৱৰ্কৰ মাজতো নিৰাপত্তাৰ কাৰণে আৰু এটা লেয়াৰ ইয়াৰ মাজত অন্তৰ্ভুক্ত কৰা হয় তাৰ মানে নেটৱৰ্কৰ মাজত যিমান মানুহ আছে এই নেটৱৰ্কটোৰ মাজত সকলো মানুহৰ ওচৰত ব্লকচেইনৰ এটা এটা কপি আছে সকলো ব্যক্তিৰ ওচৰত ব্লকৰ এটা এটা কপি আছে যদি তুমি তোমাৰ ব্লক এটা চেঞ্জ কৰিব বিচৰা ইয়াত তেতিয়া হলে কৰিব পৰা নাযাব যদি কোনোবা ইয়াত ব্লকৰ মাজত ভাবিছে যে মই এটা চেঞ্জ কৰিম he cannot do this এতিয়া মোৰ এটা ব্লক আছে মই চেঞ্জ কৰিব বিচাৰো এটা মই নেটৱৰ্কত যিমান মানুহ আছে মানুহৰ আগত মই শেয়াৰ কৰিব লাগিব যে মই চেঞ্জ কৰিব বিচাৰো আৰু সেই নেটৱৰ্কৰ মাজত ব্লকৰ চেইনৰ মাজত যিমান মানুহ আছে সেইখিনি মানুহে যদি মোৰ কথাটো যদি মান্তি হয় হিহতে যদি ৰায় দিয়ে তেতিয়াহে মই এটো চেঞ্জ কৰিব পাৰিম আৰু যদি মানুহে যদি ইয়াত নেটৱৰ্কৰ মানুহে সকলে যদি মোক সাপোৰ্ট নকৰে যে নাই কৰিব নোৱাৰে তেতিয়া মই কিন্তু কৰিব
নোৱাৰিম ইয়াত মানে ভোটিং সিস্টেমৰ নিচিনা হ'ব এটা মই যদি কৈছো মই পৰিৱৰ্তন কৰিব বিচাৰো তে যিমানজন মানুহৰ এটা ব্লক আছে চেইনৰ মাজত সকলোৱে যদি ভোট কৰে সাপোৰ্ট কৰে ন ঠিক আছে তেতিয়া হলে পাৰিম আৰু যদি নকৰে তেতিয়া হলে মই কৰিব নোৱাৰিম হিয়তে ভাবিও লব আৰু হয়তো মানুহজনে কিবা টেম্পাৰিং কৰিব বিচাৰিছে হয়তো কিবা ইয়াৰ মাজত কিবা নেগেটিভ কিবা কৰিব বিচাৰিছে সকলোটো নামানিবই এটোটো নহবই যে আজি 1 কোটি মানুহৰ ওচৰত ব্লক আছে এটা ব্লক চেইনৰ মাজত ইন্টাৰপ্ৰেট আছে মই 1 crore মানুহে যে এটা কথাতে যে ইয়েস বুলি কব আমিটো কব নোৱাৰো সো আমি এটো কোনোবাই নিজে চেঞ্জ কৰিব ইয়াত নোৱাৰে আৰু যদি যেতিয়া কোনোবাই সবে যদি সাপোৰ্ট নকৰে তেতিয়াও যদি ভাবনা মই চেঞ্জ কৰিম তেতিয়া জন ব্লকৰ মাজত মই চেঞ্জ কৰিব বিচাৰিম মোৰ ব্লকটো ৰিজেক্ট হৈ যাব invalid কৰি দিব ৰিজেক্ট কৰি দিব তেনে ধৰণৰ ভোটিং সিস্টেমক আমি কও কনসেনসাস সিস্টেম অফ ব্লকচেইন ফ্ৰেন্ডস ইয়াত এটা বহুত জটিল টপিক এটা বহুত ইম্পৰ্টেন্ট টপিক হয়তো আপোনালোকৰ বস্তুখিনি ইমান ক্লেৰিফাই হোৱা নাই আপোনালোকে ভিডিওটি এবাৰৰ জায়গা লাগিলে আৰু এবাৰ চাব মই যিমান সিম্পল পাৰি আছো আপোনালোকৰ কাৰণে কথাবিলাক উপস্থাপন কৰিবলৈ চেষ্টা কৰি আছো বস্তুবিলাক বহুত মানে কোডিং ল্যাঙ্গুৱেজ হয় বিলাক অলপ বেলেগ হয় প্ৰগ্ৰামিং ওয়াৰ্ডছ হয় সো মই মোৰ তৰফৰ পৰা 100% দি আছো আৰু ইয়াত সকলোকে মোক সাপোৰ্ট কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পেলা লাইক কমেন্ট কৰি শেয়াৰ কৰিব যাতে আপোনালোকৰ মাজত আৰু ভাল কথা লৈ পেলা আহিব পাৰো আপোনালোকৰ এটি লাইক এটি কমেন্টে মোৰ কনফিডেন্স বহুত বৃদ্ধি কৰে আৰু মই আশাবাদী যে আপোনালোকে মোক আকোৱালি ল'ব আগলৈ আগবাঢ়িছো অলপ আছে কথা ভিডিওটো আৰু ইমান দীঘলীয়া নকৰো অলপ কথা আছে টপিকটো হেক কৰিম এতিয়া যদি কোনোবা হৈছে মই নতুন কিবা এটা ডাটা ব্লকৰ মাজত এড কৰিব বিচাৰিম তেতিয়া হলে হি 10 মিনিটৰ ভিতৰত কি কৰিব লাগিব ক্ৰিয়েট কৰিব লাগিব কোনোবাই ভাবিছে যে মই কিবা এটা ডেটা ইয়াৰ মাজত এড কৰিম ব্লকৰ মাজত এড কৰিম দেন হি হ্যাভ টু ক্ৰিয়েট উইদিন 10 মিনিটস 10 মিনিটছত ভিতৰতে হি বনাই ৰেডি কৰিব লাগিব বনোৱাৰ পিছত নেটৱৰ্কৰ মাজত এই ডেটাখিনি শেয়াৰ কৰিব লাগিব তাৰ পিছত যদি মেজৰিটি মানুহে যদি ম্যাক্সিমাম মানুহে যদি ব্লগ নেটৱৰ্কৰ মাজত যদি সাপোৰ্ট কৰে যাও যোনটো পৰিৱৰ্তন কৰিছে যোনটো নিউ থিংস এড কৰিছে এটো ভাল হয় আমি সাপোৰ্ট কৰিছো তেতিয়া হলে গৈ এইখিনি ব্লকচেইনৰ মাজত কি কৰা হ'ব ইনক্লুড কৰা হ'ব এতিয়া যদি কোনোবা ভাবিছে না মই ব্লকচেইন ধ্বংস কৰিম তেতিয়া হলে হি টাইম লগাই পেলাই কি কৰিব লাগিব ব্লকচেইনৰ হ্যাশ বিলাক ধ্বংস কৰিব লাগিব প্ৰথমত বেছি টাইম লগাই পেলাই ব্লকচেইনৰ যোনবিলাক হ্যাশ আছে HASH hash এই hash খিনি destroy কৰিব লাগিব ইটোতে 50% মানুহৰ ৰাজামান্দি লব লাগিব মেজৰিটি মানুহৰ সাপোৰ্ট লব লাগিব যে মই চেঞ্জ কৰিব বিচাৰিছো মই destroy কৰিব বিচাৰিছো যোনটো কেতিয়াও পসিবল নহয় আজিকালি ব্লকচেইন বহুতো ডমিনৰ মাজত ইউজ হৈ আছে it is used in many places in many aspects and the most booming domain is cryptocurrency সবতকে বেছি যদি ইউজ হৈ আছে the booming domain হৈছে cryptocurrency যেনেকা Bitcoin, Ethereum, এবিলাক যোনবিলাক cryptocurrencies বিলাক আছে Dogecoin মই ইমান বিলাকৰ নামও ইমান মনত নাহে সো হেইটো ডমেইন মানে আজিকালি বুম হৈ আছে বহুতো ডমেইনছত ইউজ হৈ আছে আজিকালি বিশেষকৈ ক্ৰিপ্টোকাৰেন্সিৰ ওপৰত আৰু বিটকইনৰ মূল্যটো ৰেজ হৈ আছে বৃদ্ধি পাই আছে ডে বাই ডে ইনক্ৰিজ হৈ গৈ আছে বিটকইনৰ যোনটো মূল্য আছে আজিকালি বিটকইনে বহুতো মধ্যভোগী মিডলমেনৰ বেংকৰ মাজত আৰু কাস্টমাৰৰ মাজত কিছুমান মিডলমেনৰ যোনবিলাক ভূমিকা আছে ৰোল আছে হেবিলাকক নাইকিয়া কৰি দিছে ফৰ এক্সাম্পল আমি ইন্ডিয়াৰ পৰা যদি লণ্ডনত যদি আমি কিবা টকা ট্ৰান্সফাৰ কৰিব লগা হয় আমি বেংকত যাও বেংকত হেই ৰুপিজ দিও ডিপোজিট কৰো ৰুপিজৰ পৰা বেংকে ইয়াত ডলাৰলৈ কনভাৰ্ট কৰি পেলাই হেতু ৰেকৰ্ড দিয়ে তাৰ মাজৰ পৰা বেংকে কিবা এটা ফিজ লয় হয় না নহয় এনেকা কৰা হয় কিন্তু ব্লকচেইন হোৱাৰ লগে লগে আমি ক্ৰিপ্টোকাৰেন্সি পাই গলো ক্ৰিপ্টোকাৰেন্সি ধৰক আমি বিটকইন আছে বিটকইনটো আমি যদি ইন্ডিয়াৰ পৰা আমেৰিকাত সেন্ড কৰো লণ্ডনত সেন্ড কৰো তেতিয়া হলে আমি এসেট টু এসেট সেন্ড কৰিব পাৰো আৰু যোনটো ফিজ চাৰ্জ কৰা হৈছিল আগত তুলনামূলকভাৱে বেংকত যোনবিলাক আগত ফিজ বহন কৰিব লগা হৈছিল হেবিলাক ফিজ ইয়াৰ তুলনাত বহুত কম হয় সো এটো এটা ভাল পজিটিভ সাইন হয় যে আমি এসেট টু এসেট ট্ৰান্সফাৰ কৰিব পাৰো আৰু ইয়াত আমাৰ মধ্যভোগীৰ যোনবিলাক ভূমিকা আছে এইখিনি আমি ৰুট কৰি দিব পাৰিছো লগতে আমাৰ যোনখিনি মাসুল দিব লগা হৈছিল হেকিনিও আমি কম কৰি দিব পাৰিছো ইটস আ গুড সাইন যেনেকা গোল্ড এসেট টু এসেট ট্ৰান্সফাৰ কৰিব পাৰো আগতে আমি ৰুপিজ বিলাক কৰিব নোৱাৰিছিলো সেম এতিয়া আমি বিটকইনত কৰিব পাৰো বিটকইন টু বিটকইন আমি ডাইৰেক্টলি আমি কনভাৰ্ট নকৰাকে এসেট টু এসেটৰ নিচিনা আমি ট্ৰান্সফাৰ কৰিব পাৰো তৃতীয়তে
বিটকইন বিলাক আজি ব্লকচেইনৰ ইউজেস বিলাক আমি যোনটো ডমিনোত আছে বহুতো স্কুল ইউনিভাৰ্সিটিজ হস্পিটেলছ এবিলাকত ইউজ কৰা হয় যোনবিলাক পেশেন্টৰ ট্ৰেক ৰেকৰ্ডছ আছে হেলথ ষ্টেটাছ আছে আমি ব্লকচেইনৰ যোগেদি আমি জুনিয়াকে আমাৰ ব্লকত ষ্ট'ৰ কৰি ৰাখিব পাৰো ৰিয়েল এষ্টেটৰ বিহুত ব্যৱসায় আছে প্ৰপাৰ্টিৰ যোনবিলাক আছে এনেকা মানে আমি বহুতো বস্তু ইউজ হৈ আছে ডে বাই ডে আৰু অনাগত দিনত বহুতো সেক্টৰ মাজতো ব্লকচেইনৰ ব্যৱহাৰ কৰা হ'ব আমাৰ যেনেকা আমাৰ লজ ৰুলছ এণ্ড ৰেগুলেশনছৰ মাজত ইয়াৰ তথ্য ৰখাৰ কাৰণে বহুত ভাল ভূমিকা পালন কৰিব সো ডে বাই ডে ব্লকচেইনৰ যোনটো ভূমিকা যোনটো ইউজেছ তাৰ যোনটো তৎপৰ্যতা বহুতো বৃদ্ধি পাই আছে সো মাই ডিয়াৰ ফ্ৰেণ্ডছ ভিডিঅটো আজি ইয়াতে সমাপ্ত কৰিলো এটা বহুত গুৰুত্বপূৰ্ণ এটা বহুত ইম্পৰ্টেন্ট এটা টপিক আমি অসমীয়াই এবিলাক কথা জানিব লাগে বুজিব লাগে আৰু সজাগ হ'ব লাগে এবিলাক বস্তু আমি জানিব লাগে কাৰণ এটো গ্লোবালাইজড এৰা হয় আৰু এই সময়ত বহুতো বস্তু আমি নিজকে আপগ্ৰেড কৰাব লাগিব সো ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ আসসালামু আলাইকুম